বিষজনত বিষ্ণু ৰাভা আহিব। ভালপোৱা বুৰ্জৰ পৰা আৰম্ভ হৈছে কবিতাৰ য'ত ফুলনি আছে, সংগীত য'ত ৰোধ হৈ নামিছে, সেইখিনিলৈকে বিষজনত বিষ্ণু ৰাভা আহিব। এই পাৰৰ ভয়াৱহতালৈ তেখেত আহে নে নাহে নাজানো, তথাপি আমি যাওঁ তেখেতক তাৰ পৰা আগবঢ়াই আনিবলৈ। তেখেতে আদৰ্শৰ সোণাৰে ঢাকি থোৱা সত্যৰ শৰীৰটো এবাৰ চুই চাম। অনৈক্যৰ বাটেদি আহোঁতে তেখেতৰ নৈক্যৰ কেশৰ যাতে হিংসাৰ তুলি নপৰে, তাৰ বাবে পাৰিলে এখন শান্তিৰ আলোড়ন লৈ যাওঁ আৰু পাশ্চাত্যৰ হেঁচাত মৃত্যুৰ খন্দনা লোক সংস্কৃতিৰ শিশুটোক তেখেতৰ উশাহ সানি জীয়াই তোলাৰ চেষ্টা কৰা। 20 জুনত ৰাতিপুৱাই বিষ্ণু ৰাভা আহিব। এদিনৰ বাবে তেওঁ আমাৰ লগতে থাকিব। তেওঁক কম সন্ত্ৰাসে ধৰ্ষণ কৰা সপোনবোৰৰ কথা, বৰ্বৰতাত মাতাল হোৱা সাংস্কৃতিক সন্ধ্যাবোৰৰ কথা, মিছা প্ৰতিশ্ৰুতিয়ে উটুৱাই নিয়া গাঁওবোৰৰ কথা, সুখৰ সপোন এটাৰ দুৰাশাত জীয়াই থকা অসমীয়াখিনিৰ কথা আৰু এজন বিষ্ণু ৰাভা বৰকৈ প্ৰয়োজন হোৱাৰ কথা। 20 জুনত ৰাতিপুৱা এন্ধাৰবোৰ আঁতৰাৰ পৰত পাৰিলে আপুনি ওলাব। তেখেতক চিনি নাপালেও আপোনাৰ উদাত্ত কণ্ঠেৰে লগনো কলি গলকে গাব। লগনো কলি গল তেওঁ যে নহল কোৱা। কবিতাটিৰ ৰচনা আৰু পাঠ ইন্দুকল্প শইকীয়া, সংগীত সংগৃহীত।